হেল্ল' এভৰিৱান, আয়ানব্লগৰ পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই লাওগুটি কৰিম পুতি থম। এয়া লাওগুটি লগাবলৈ মই লৈছোঁ 70% ফ্ৰেছ মাটি আৰু 20% গোবৰীয়া মাটি লৈছোঁ। এয়া চাওক, গোটেইখিনি মিহলাই মই এটা বাল্টিত মই দি দিছোঁ। এই বাল্টিতেই মই কেনেকৈ লাওগুটি লগাব পাৰিম মই আজি তাকেই দেখুৱাম। এয়া বাল্টিটোত মই লাওগুটি কেইটামান লগাই থম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু শেষলৈকে চাব বুলি অনুৰোধ জনালোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, গুটিবিলাক মই লগাই থৈছোঁ। মোৰ গুটি লগোৱা শেষ হোৱাৰ পিছত ইফালে মই দুবৰি ফুল বহুত ভাল পাওঁ, সেইকাৰণে মই দুবৰি ফুল কেইটামানকে লগালোঁ। ঘৰত আগতে আছিলে, মাজতে নোহোৱা হ'ল। আকৌ লগৰ ঘৰৰ পৰা এইখিনি আনিলোঁ। আনি এয়া ফুলবিলাক লগাই থৈ আছোঁ। আপোনালোকৰ এনেকুৱা মৰম আৰু আগৰ ভিডিঅ'বোৰত যেনেকুৱা আপোনালোকে মৰম ভাল পোৱা দিছে, আশা কৰোঁ নতুন ভিডিঅ'বোৰ মই দিলে আগৰ ভিডিঅ'বোৰৰ দৰে আপোনালোকে মৰম ভাল পোৱা মোক দি যাব। আপোনালোকৰ মৰম ভাল পোৱাটোৱে মোৰ প্ৰয়োজন, তেতিয়াহে মই আগুৱাই যাব পাৰিম। আজি মই বনাম টেকেলি পিঠা। টেকেলি পিঠা কেনেকৈ বনাওঁ চাওঁ আহক। মই আজি টেকেলি পিঠা বনাম। এয়া মই টেকেলি পিঠা বনাবলৈ এখন পাত্ৰ ল'লোঁ। আপোনালোকে চাইছে, সকলোৱে টেকেলি পিঠা বনায়। কোনোবাই টেকেলিতে বনায়, কেটলিত। তাৰপিছত কোনোবাই আকৌ প্ৰেছাৰ কুকাৰত বনায়। মই আজি সম্পূৰ্ণ বেলেগ পদ্ধতিৰে বনাম। আপোনালোকে চাই যাওক। আপোনালোকে চাই শেষত ক'ব যে ইমান সহজ পদ্ধতিত টেকেলি পিঠা বনাব পাৰি। আজি মই একেবাৰে অন্য ব্যতিক্ৰম ৰূপত মই টেকেলি পিঠা বনাই আপোনালোকক দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগে, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া মই এখন পাত্ৰ ল'লোঁ। এখন পাত্ৰত মই পানী দিম অকণমান। এয়া চাইছে নহয়, ডেক্সিটোৰ আধাতকৈ কম পানীত দিছোঁ। এয়া এখন কটনৰ কাপোৰ লৈ ল'ব। আপোনালোকে যিবিলাক কাপোৰৰ ৰং যায় বা ৰং উঠে সেইবিলাক কাপোৰ নল'ব, কাৰণ সেইবিলাক কাপোৰ ল'লে পিঠা বনাওঁতে পিঠাত উঠি যাব পাৰে। পেটত বেমাৰ হ'ব পাৰে। সেইকাৰণে ভাল কটনৰ কাপোৰ ল'ব, যাতে কোনো ৰং নাযায় বা কি ভাল। এয়া মই এইখন মোৰ চুৰ্ণি আছিলে, এদিন পিন্ধিছিলোঁ, তাৰপিছত গজাল এটাত লাগি মোৰ চুৰ্ণিখন ছিঙি গ'ল। আৰু এদিনো পিন্ধা নাই। ভাবিলোঁ মই এইখন চুৰ্ণিৰে মই টেকেলি পিঠা বনাওঁ। এয়া চাওক, চাইছে নহয় কেনেকৈ বান্ধিছোঁ মই। একেবাৰে টাইটকৈ বান্ধিব লাগিব। পানীটো পূৰা উতলিব লাগিব। মই বহাই থৈ আহোঁ এইটো, তাৰপিছত মই বাকীবিলাক দেখুৱাই আছোঁ। এতিয়া মই ল'ম পিঠাটো বনাবলৈ। এয়া পিঠাগুড়ি লৈছোঁ।
এতিয়া মই দি দিম অকণমানকৈ পানী ছিটাই দিম। কাৰণ পিঠাটো বনাবলৈ অলপ আঠা হ'ব লাগিব, নহ'লে নহয়। মোৰ এইখিনি গুড়ি ৰ'দত শুকোৱা গুড়ি আছিলে, পিঠাগুড়ি, সেইকাৰণে পানী মিহলাব লগা হৈছে। আপোনালোকে যদি লগে লগে খুন্দা গুড়ি লৈ লয় তেতিয়াহ'লে পানী মিহলাব নালাগে। নাৰিকল আৰু চেনি মিহলাই চাই ল'ব হয় নেকি, যদি লাগে পিছত অলপ দিব পাৰে। এয়া মোৰ চব উপকৰণবিলাক মিহলোৱা হৈ গ'ল। এতিয়া বেটাৰটো বনাবলৈ, পিঠাটো বনাবলৈ আপোনালোকে এনেকৈ মুঠি মাৰি চাব, লাৰু নিচিনা যদি হয় আৰু এনেকৈ জৰ কৰি যদি পৰি যায় তেতিয়াহ'লে বেটাৰটো ভালকৈ তৈয়াৰ কৰা হ'ল। মই এয়া আয়নৰ এটা খেলনাৰ কাপ লৈছোঁ। মই এইটোৰে আজি টেকেলি পিঠা বনাম। ঠিক আছে, আপোনালোকে চাই যাওক। এয়া তুমি খাবা পিঠা? খাবা? এইটো আনা, তোমাৰ আৰু এটা আছে নহয়, সেইটো আনা। তুমি খাবা নহয়? ভাঙিলা কিয়? কিয় ভাঙিলা? এয়া মই এটা এটাকৈ বনাই লৈ এইটো বনাই থৈছোঁ যে, এটা এটাকৈ এনেকৈ দি দিছোঁ। একেলগে চাওক কিমানবোৰ টেকেলি পিঠা একেলগে বনাব পাৰি। 1 2 3 4 5 6 7 8 9 10 11টা টেকেলি পিঠা একেলগতে বনাব পাৰি, একেবাৰে সহজ হয়। এতিয়া মই এটা চৰিয়াৰে এনেকৈ ঢাকন মাৰি দিম, ঢাকি দিলোঁ অলপ, নহ'লে ভাপটো যাবগৈ যে, সেইকাৰণে ঢাকি দিব লাগিব। এয়া এনেকৈ 10 মিনিট হ'ব দিম, তাৰপিছত আকৌ উভতি আহিম। এতিয়া মই ঢাকনখন আঁতৰাই চাম। এয়া কিমান ধুনীয়া হ'ল, পিঠা হৈ গ'ল মোৰ। এইটো খাবা? এয়া পিঠা হৈ গ'ল। আপোনালোকে ঘৰত এনেকৈ ট্ৰাই কৰিব পাৰে। এয়া চাওক কিমান সহজ পদ্ধতিত কিমানগাল পিঠা হৈ গ'ল। একেলগত এটা এটাকৈ দিলে বহুত দেৰি হৈ যায়, চ' এনেকৈ দিলে কেইবাটাও বনাব পাৰি একেলগত। এয়া চাওক পিঠা কিমান ধুনীয়া হৈছে এইখন।